আৰে অদ্ভুত এয়া আকৌ মই কি চেলেকি আছো ৰবা কথাটো ভালকৈ কম তাৰ আগতে আকৌ ৰাতিপুৱাই মোৰ হাজিৰা কামখিনি কৰি লৈছো ৰাতিপুৱা শুই উঠা মানে নিজৰ কাৰণে সময় একদমে নথকা আজৰি হৈহে ভালকৈ অকমান বহিবলৈ পাওঁ ঘৰখন আজি চিজিল কৰিছো কাইলে ঠিক থাকিব এনেকুৱা একোৱে নহয় ৰাতিপুৱা মা সোনকালে যায় চাহ খোৱা বাতি বিস্কুটৰ টেমা তাৰ লগতে ইস্ত্ৰি কৰা টেবুলখন তেনেকেই থাকে বাকী ৰুম কেইটা কথাটো কবই নালাগে যিমান চিজিল কৰিলেও পাছদিনাখন একেই হয় মোক ভণ্টি এজনীয়ে সুধিছিলে যে বা তোমাৰ একেবিলাক কাম কৰি আমনি নালাগে নেকি এতিয়া মই আপোনালোকক কেনেকে বুজাও আমনি লাগিলেও কৰিবই লাগিব এয়া কামখিনি কৰাৰ মাজতে দৰৱখিনি চাই ললো আজিৰ পৰা যিহেতু কোৰ্সটো কৰিব লাগিব উলিয়াই ললো আৰু আনপিনে গা মূৰ ধুই এয়া এতিয়া মই পাকঘৰলৈ আহিলো ষ্টভটো দেখি ভয় নকৰিবা পুৰণি হয় আগৰটো যোনটো ইউজ কৰি আছিলো সেইটো অলপমান প্ৰব্লেম সেইটোকে এতিয়া ঠিক কৰিবলৈ ওলাইছো আৰু এয়া তাৰ মাজতে দৰৱ খাই আছো আৰু তাকে মই চেলেকি আছিলো তেন্তে আজিলৈ এৰিছো বাই